হেল্ল' এভৰিৱান, আমাৰ আন এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি গোৱালৈ গৈ আছোঁ আৰু আমি আপোনালোকক আমাৰ লগত একেলগে লৈ যাম। ব্লগটো আৰম্ভ কৰাৰ আগত মই আপোনালোকক দেখাম যে আমি গোৱা ট্ৰিপটো কেনেকৈ প্লেন কৰিছিলোঁ আৰু আপোনালোকে যদি গোৱালৈ আহে কি প্লেন কৰি আহিব। আমি এবাৰ নৰ্থ গোৱা যোৱা প্লেন কৰিছোঁ। আপোনালোকে যদি গোৱা মেপখন চাই এই ৰঙা আঁচডাল যে অঁকা আছে, এই ৰঙা আঁচডালৰ এইফালে থকা এইখিনি জেগা হৈছে নৰ্থ গোৱা আৰু তলৰ এইখিনি জেগা হৈছে চাউথ গোৱা। নৰ্থ গোৱাখনত সাধাৰণতে ভিৰ বেছি হয়, বেছিভাগ মানুহে নৰ্থ গোৱালৈকে যাবলৈ পচন্দ কৰে। কিন্তু আপোনালোকে যদি ফেমিলিৰ লগত আহিছে বা আপোনালোকে যদি অকণমান ৰিলেক্স টাইম স্পেণ্ড কৰিব খুজিছে, তেনেহ'লে আপোনালোকে চাউথ গোৱালৈ আহিব পাৰে। এই চাউথ গোৱা একদম শেষলৈ এখন বিচ আছে, নামটো পাললিম বিচ হয়। মই আপোনালোকক জুম কৰি দেখাইছোঁ। এইখন চব পাললিম বিচ হয়। আপোনালোকে এইখন বিচত আহি খুব ভাল পাব। ইয়াৰ পৰিৱেশটো বহুত ঠাণ্ডা মুণ্ডা, ইয়াতে ভিৰ কম হয় আৰু চবতকৈ ভাল লাগে ইয়াৰ পৰা আপোনালোকে ব'ট ৰাইড কৰি ইয়াতে এখন সৰু বাটাৰফ্লাই বিচ বুলি আছে। আপোনালোকে এইখন যদি ইয়াত চাই, এই বাটাৰফ্লাই বিচলৈ আহিব পাৰে। এই ব'ট ৰাইডটো বহুত ধুনীয়া হয় আৰু আপোনালোকে যেতিয়া আহি থাকিব তেতিয়া ঠিক সাগৰৰ মাজত আপোনালোকৰ এই এনেকুৱা ফালেদি তাহাঁতি লৈ আহে, এনেকুৱাত আপোনালোকে ডলফিনো দেখা পাব। আমি এবাৰ নৰ্থ গোৱালৈ যাম বুলি ভাবিছোঁ আৰু আমি থকা বিচখনৰ নাম হৈছে অঞ্জুনা বিচ। আপোনালোকক মই মেপত দেখাই দিছোঁ অঞ্জুনা বিচখন। এইখন হৈছে অঞ্জুনা বিচ। অঞ্জুনা বিচখন বাঘা আৰু কলংগট বিচৰ ঠিক ওপৰতে আছে। বাঘা বিচ আৰু কলংগট বিচখনত ভিৰ বহুত বেছি হয়। আপোনালোকে যদি মানুহৰ ভিৰ ভাল পায় বা পাৰ্টি চাৰ্টি কৰি ভাল পায়, তেনেহ'লে আপোনালোকে নৰ্থ গোৱা বাঘা বিচ কলংগট বিচত আপোনালোকে আহিব পাৰে। গোৱাত বহুতখিনি জেগা আছে ফুৰিবৰ কাৰণে, কিন্তু কিছুমান জেগা আপোনাৰ ফটোতহে ভাল দেখায়, আচলতে ইমান দেখাত ভাল নহয়। তাৰ উপৰিও মানুহৰ ভিৰ বহুত বেছি থাকে, সেইকাৰণে আপোনালোকে গৈ ভালো নাপাব। মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এখন লিষ্ট এড কৰি দিম। ইয়াত আপোনালোকৰ 3 দিনত কি জেগা ফুৰিব পাৰিব তাৰ কমপ্লিট ডিটেইলছ থাকিব। এই লিষ্টখন যদি আপুনি চাই, তেনেহ'লে মই ডে' 1, ডে' 2, ডে' 3কে 3টা ভাগত ভাগ কৰি দিছোঁ। আৰু আপোনালোকে যদি কেব লৈ যায়, তেনেহ'লে কেব ড্ৰাইভাৰক আপোনালোকে এই ৰুটটো কৈ দিলে তেওঁলোকে সেইমতে আপোনালোকৰ লগত ভাড়াটো কথা পাতি ল'ব পাৰিব। ইয়াত চব জেগাৰ মই গুগল মেপৰ লোকেশ্যন দি দিছোঁ। আপোনালোকে যদি এনেকৈ ক্লিক কৰে, তেতিয়াহ'লে মেপখনতো আপোনালোকে দেখা পাই যাব কোনটো জেগা ক'ত আছে। তাৰ উপৰিঞ্চি আপোনালোকে পাৰ্কিং ক'ত পাব, সেই পাৰ্কিং দেখা পাব। আৰু এই লিষ্টখনৰ উপৰিঞ্চি মই আৰু এখন লিষ্ট আপোনালোকক দিছোঁ, যিখন আপোনালোকে 4 নম্বৰ দিনাখন গৈ আপোনালোকে এক্টিভিটি কৰিব পাৰিব। এই এক্টিভিটিত আপোনালোকৰ স্কুবা ডাইভিং আৰু বাঞ্জি জাম্পিং মই এড কৰি দিছোঁ। ইয়াৰ পৰা আপোনালোকে গৈ বুক কৰিব পাৰিব। কিন্তু যিকোনো এক্টিভিটি আপোনালোকে বুক কৰাৰ আগতে সদায় ভালদৰে কথা পাতি ল'ব, কাৰণ গোৱাত বহুতখিনি মানুহে এই এক্টিভিটি কৰোঁতে ঠগ খায়। তেওঁলোকে এক্টিভিটিটো কৰাবলৈ লৈ যায়, কিন্তু তাৰ পাছত গৈ পেলাই আকৌ পইচা বিচাৰে, তাকে নহ'লে 1 মিনিট ঘূৰাই পেলাই লৈ আনে। সেইবাবে আপোনালোকে ভালকৈ কথা পাতি ল'ব। আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে এই লিষ্টকেইখন লৈ, আপোনালোকে ইয়াতে আপোনালোকৰ প্ৰশ্নটো টাইপ কৰি দিব। গুগল জেমিনিয়ে আপোনালোকক তাৰ উত্তৰটো দি দিব, নাইবা আপোনালোকে আমাৰ ভিডিঅ'টো কমেণ্ট ছেকশ্যনত লিখি দিব, আমি নিশ্চয় আপোনালোকক জনাম। ব'লক আপোনালোকক এতিয়া আমি গোৱা ফুৰাবলৈ লৈ যাওঁ। এতিয়া বাজিছে ৰাতিপুৱা 4:30 আৰু আমি গোৱালৈ যাবলৈ সাজু হৈছোঁ। এয়া আমাৰ চব পেকিংবোৰ কৰি ৰেডি হৈছে, মই দেখাইছোঁ ৰ'ব। এয়া হ'ল চব পেকিং ৰেডি আৰু এইফালে পাৰ্থও ৰেডি হৈ আছে পূৰা। ৰেডি নে কি? ওলাই দিওঁ আমি।
সেইদিনা যে আপোনালোকক দেখাইছিলোঁ চাৰ্জাপুৰ ৰোডটো ইমান ভিৰ আছিলে এতিয়া চাওক ৰাতিপুৱা এতিয়া বাজিছে 5:30 আৰু এতিয়া কেনেকুৱা হৈ থাকে ৰাস্তাটো পুৰা খালী এয়া জিপ্ৰুদাহঁত আমাৰ কাৰণে ৰৈ আছিলে আমি জিপ্ৰুদাহঁতৰ লগত একেলগে গৈছিলোঁ গোৱা পাই আপোনালোকক জিপ্ৰুদাহঁতৰ পৰিয়ালৰ লগত চিনাকি কৰাই দিম এতিয়া 6:30 বাজিছে আৰু ইয়াত চাওকচোন লাহে লাহে পোহৰ হ'বলৈ লৈছেহে ইয়াত অলপ দেৰিকৈ পোহৰটো হয় এতিয়া দেখিছেনে ইমান ভিৰ হৈছে চব মানুহবোৰ আচলতে এতিয়া লং ভেকেশ্যন পৰিছে যে চব মানুহবোৰ ওলাই গৈছে সেইকাৰণে পূৰা এতিয়া গুগল মেপতো দেখাইছে পূৰা ৰঙা হৈ আছে আৰু এতিয়া দেখিছে আপোনালোকে ইমান ভিৰ লাহে লাহে এতিয়া গৈ থাকোঁ আৰু ৰাতিপুৱা সময়ত বহুত কুঁৱলী পৰিছিল কেমেৰা কিন্তু ধৰিব নোৱাৰি আপোনালোকে যে উইণ্ডমিলবোৰ দেখে তাৰে এয়া ব্লেড হয় ইমান দীঘল আপোনালোকে দেখিছে চাগে আগত এয়া চাওক কিমান দীঘল দূৰৰ পৰা ধৰিবই নোৱাৰি ইমান যে দীঘল হয় এতিয়া সময় হৈছে 8:30 আৰু চবৰে লাহে লাহে ভোক লাগিছে সেইকাৰণে ভাবিলোঁ আমি ব্ৰেকফাষ্ট কৰি লওঁ ক'ৰবাত ইয়াৰ পৰা প্ৰায় 5 কিলোমিটাৰ আগত এখন A2B বুলি ৰেষ্টুৰেণ্ট এখন আছে তাতে চাউথ ইণ্ডিয়ান কিবা ডোচা বা ইডলি কিবা খাই লওঁ নে কি কোৱা পুৰা পেট ভৰাই লওঁ অঁ কিবা তেনেকৈ যি পাওঁ সেইটোকে খাই পেলাই আৰু আগবাঢ়িম এয়া আমি A2B পালোহি আপোনালোকে দেখিছে ইয়াত বহুত বেছি ভিৰ ব্ৰেকফাষ্ট কাৰণে বহুত দীঘল লাইন লাগি আছিল সেইবাবে আমি ব্ৰেকফাষ্ট বুফে লৈ ল'লোঁ তাত বহুত কম মানুহ আছিল আৰু আমি জল্দি খাই ওলাব পাৰিলোঁ কি লৈছা আপোনালোকৰ তেজপুৰ ন ভাল লাগিলে দাদাক লগ পাই পেলাই আৰু ইয়াত 10 বছৰৰ পৰা কাম কৰি আছে আমি জাষ্ট ব্ৰেকফাষ্ট কৰি ওলালোঁ এতিয়া পূৰা ভিৰ লাগি আছে আৰু মেবি চব ওলাই আহিছে এতিয়া ভেকেশ্যনৰ কাৰণে এতিয়া এইটো NH48 আৰু পূৰা মেপত দেখাইছে ৰঙা হৈ আছে এইটো ছাৰ্ভিচ লাইনটো অলৰেডি পূৰা ভিৰ দেখিছে আপোনালোকে এতিয়া আমি ছাৰ্ভিচ লাইন ল'লোঁ মেপত তেনেকৈ দেখাইছে বেলেগ এটা ৰাস্তা দি দেখাইছে গাঁৱৰ মাজেদি গৈ আকৌ নেশ্যনেল হাইৱে কানেক্ট হ'ব সেইফালে অলপ ভিৰটো কম আছে কাৰণে সেইটো ৰাস্তা দেখাইছে আমি ছাৰ্ভিচ লাইন লৈ ল'লোঁ আৰু ইয়াতো পূৰা জাম লাগি আছে ট্ৰাকবিলাক আৰু সৰু সৰু গাড়ী চাওঁ এতিয়া সেইফালে জাম পাওঁ নে নাপাওঁ চাই লওঁ এতিয়া ভিৰটো কমিলে ভাঙিলে অলমষ্ট এতিয়া আমি NH48তে আছোঁ এতিয়া খালী ৰাস্তা গৈ আছোঁ আমি কিন্তু আমি এতিয়া গোৱা পাওঁতে দেৰি হৈ যাব এতিয়া দেখাইছে 7:50 এৰাইভেল টাইম যদি আমি নন ষ্টপ গৈ থাকোঁ কিন্তু নন ষ্টপটো যোৱা নহয় আমি লাঞ্চ কৰিবলৈ ক'ৰবাত আকৌ ৰখিম চাওঁ এতিয়া কেইটাত পোৱা যায় এতিয়া যিহেতু আমি খালী ৰাস্তা পাইছোঁ সেইখিনি অলপ ওলাই নিব মই আপোনালোকক দেখাইছোঁ এতিয়া ধুনীয়া ধুনীয়া ভিউ আহি আছে
এয়া চাওক নাৰিকল গছ আপোনালোকক মই দেখাই গৈ থাকিম ধুনীয়া ধুনীয়া জেগাবিলাক আপোনালোকেও এনজয় কৰক আমাৰ লগত সাউথ ইণ্ডিয়াৰ ফালে ৰাস্তাবিলাক বিৰাট ধুনীয়া হয় আৰু মই দেখাইছোঁ আপোনালোকক মাজত একদম পূৰা ফুল লগাই দিয়ে আৰু হাইৱেবিলাক বিৰাট ধুনীয়া 6 লেনৰ হয় ন হাইৱেবিলাক মই দেখাইছোঁ এনেকৈ মাজত ফুলবিলাক আছে আৰু এইটো চাইডে পূৰা খেতি আৰু এনেকৈ এইটো ৰাস্তাত নহয় অলপ আগত আমি পাইছিলোঁ পূৰা ষ্ট্ৰীট লাইট লগা আছে ৰাতি হ'লে বিৰাট ধুনীয়া লাগে এতিয়া এনেকৈ এইবিলাক মাজত লগাই দিছে আৰু ৰাস্তাবিলাকো বিৰাট ভাল বগেনভিলাবিলাক লগাই দিছে বিৰাট ধুনীয়া লাগিছে এয়া চাওক গ্ৰীণ মিলকেইটা মই অথনি আপোনালোকক দেখাইছিলোঁ ওচৰৰ পৰা যে ব্লেডটো কিমান দীঘল লাগে কিন্তু এতিয়া চাওক ইমান সৰু কিন্তু বহুত দূৰত আছে গ্ৰীণ মিলকেইটা এতিয়া আমি অলপ ৰৈছোঁ ব্ৰেক এটা লৈছোঁ আৰু আপোনালোককো ভিউটো দেখাওঁ এয়া চাওক গ্ৰীণ মিল অথনি মই গাড়ীৰ পৰা ভালকৈ দেখাব পৰা নাছিলোঁ এয়া চাওক এতিয়া আমি য'ত ৰৈছোঁ জাষ্ট ফ্ৰণ্টত এইবোৰ গ্ৰীণ মিল লাগি আছে এয়া চাওক এতিয়া দূৰত আছে বহুত দূৰত আছে লাগিছে মানে ভিডিঅ'টোত লাগিব যে বহুত ওচৰত আছে কিন্তু আপোনালোকে গম পাইছে অথনি মই আপোনালোকক দেখাইছিলোঁ ব্লেডকেইটা বহুত দীঘল ন ইয়াৰ পৰা ইমান সৰু সৰু লাগিছে কাৰণ এইটো বহুত দূৰত আছে এতিয়ালৈকে আমি 250 কিলোমিটাৰমান আহিলোঁ আৰু প্ৰায় 350 কিলোমিটাৰমান বাকী আছে আৰু আমাৰ ইয়াত দেখাই আছে 8টামান বাজিব যদি আমি নন ষ্টপ গৈ থাকোঁ সেইকাৰণে আৰু আজি জাৰ্ণিটো এতিয়ালৈকে মানে বহুত দীঘলীয়া হৈ গৈছে কাৰণ আপোনালোকক দেখাইছিলোঁ যে ইমান বেছি ট্ৰেফিক আছিলে মাজতে সেইকাৰণে মানে দীঘলীয়া হৈ গৈছে জাৰ্ণিটো মোৰ ইমান লগা নাই তোমাৰ চলাই কেনেকুৱা লাগিছে সোনকালে পাবগৈ লাগে আৰু এইটো দিনৰ কাৰণে ৰৈ আছোঁ আমি তহঁতৰ কেনেকুৱা লাগিছে তোমালোকৰ কেনেকুৱা ৰখি ৰখি বৰ লাগিছে কিন্তু এতিয়া যেতিয়া গাড়ীখন গৈ আছে এতিয়া এক্সাইটমেণ্টটো বাঢ়ি বাঢ়ি গৈ আছে সেইটো হয় এতিয়া আৰু জলদি পাবগৈ লাগে গোৱা এতিয়া আমি এখন টোল গেট পাইছোঁ আৰু এতিয়া লাহে লাহে গাড়ী নাম্বাৰবিলাক চেঞ্জ হৈছে মই দেখাইছোঁ আমি কে পাইছিলোঁ এতিয়া চাওক GL এনেকৈ নাম্বাৰ প্লেটবোৰ দেখিলে মনটো ভাল লাগে মানে আমি গোৱা ওচৰ চাপি আহিছোঁ আৰু
এতিয়া আমি মুম্বাই বেংগলোৰ হাইৱেত আছোঁ NH48। এইটো হাইৱেদি আমি মহাৰাষ্ট্ৰৰ যিকোনো চিটিলৈ যাব পাৰে বেংগলোৰৰ পৰা, আৰু একেটা হাইৱেদি আকৌ গোৱালৈও যাব পাৰে। খালি গোৱালৈ যাবলৈ হ'লে আকৌ আগলৈ গৈ ফালে ফালি যাম, তেতিয়া আমি সেইটো ৰাস্তাত পাম, আপোনালোকক দেখাই দিম। আৰু এতিয়া মই আপোনালোকক মেপ দেখাইছোঁ। এতিয়া ইয়াত আৰু 257 কিলোমিটাৰ বাকী আছে আমি গোৱালৈ পাবলৈ, আৰু টাইম দেখাইছে 7:49 আৰু 5:47 আৱাৰ্ছ বাকী আছে। এতিয়া গৈ থাকোঁ আৰু লাহে লাহে। এয়া লনি, জিপ্ৰুদাৰ সৰু ছোৱালীজনী। তাইৰ হাঁহিটো যে ইমান মৰম লগা। লনি ক'ত গ'ল? বেবী ক'ত? বেবী ক'ত? বেবীটো ক'ত গ'ল? তোমাৰ যে এটা বেবী আছিলে। আমি এতিয়া ৰুটটো চেঞ্জ কৰিছোঁ, কোনফালেদি যাম এতিয়া পাৰ্থক্য চাইডে। আমি আচলতে এতিয়া পঞ্জিম হৈ পেলাই যাওঁ। আমাৰ আচল প্লেনটো আছিলে যে আমি পঞ্জিম হৈ পেলাই নৰ্থ গোৱালৈ যোৱাটো, যিহেতু আজি কি হৈছে ন খ্ৰীষ্টমাছ, চ' সেইকাৰণে মানে কি হ'ব পাৰে খ্ৰীষ্টমাছত আপোনাৰ এটা প্ৰচেশ্যন ওলায়, এই প্ৰচেশ্যনটোৰ কাৰণে বহুত ভিৰ পাব পাৰোঁ। ত' সেইকাৰণে আমি এটা জেগা আছে বেলাগাভি বুলি, এই বেলাগাভি হৈ পেলাই আমি মহাৰাষ্ট্ৰ বৰ্ডাৰত সোমাম, মহাৰাষ্ট্ৰ বৰ্ডাৰৰ পৰা আকৌ গোৱা বৰ্ডাৰত সোমাম। ৰাস্তাটো অলপ দীঘল হয়, কিন্তু ভিৰটো কম পাম আমি তেতিয়া। দেখিছেনে ইমান ধুনীয়া লাগিছে, একদম গল্ডেন আৱাৰ বুলি যে কয় সেইটোৱে। মই ভাবিলোঁ সেইকাৰণে আপোনালোকৰ লগতো দেখাই দিওঁ। আৰু ৰাস্তাটো দেখিছেনে পুৰা গল্ডেন হৈ গৈছে। আমি ছানছেটটো তাত এনজয় কৰিম বুলি ভাবিছিলোঁ গোৱাত, কিন্তু যি হয় ভালেই হয়, ইয়াতে আমি পাই গ'লোঁ। অফিচিয়েলি গোৱাত সোমালোঁ। ৰাস্তাটো বহুত আন্ধাৰ আছিলে, সেইকাৰণে আপোনালোকক দেখুওৱা হোৱা নাই। এতিয়া আমি হোটেললৈ গৈ আছোঁ, হোটেলত গৈ আপোনালোকক লগ পাম। ভিডিঅ'টো সেইখনে চাই থাকিম। এয়া এতিয়া আমি হোটেল পালোহি, বহুত দেৰি হৈ গ'লগৈ। আমি ৰাতিপুৱাৰ পৰা যিহেতু ট্ৰেভেল কৰি আছোঁ, বহুত ভাগৰ লাগিছে আমাৰ, আৰু এতিয়া ৰাতি হৈ গ'ল। মই আপোনালোকক ধুনীয়াকৈ ৰাতিপুৱা হোম ট'ৰ মানে ৰুম ট'ৰ এটা দিম আৰু গোটেই হোটেল ট'ৰ এটা দিম। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।